কাক কম, কোনে শুনিব মোৰ দুখৰ বেদনা। কোনে শুনিব মোৰ দুখৰ বেদনা। এইহেন টিকা ফটা ৰ'দখনত মই বাইক লৈ অকলে অকলে গৈছিলোঁ ইণ্টাৰভিউ দিবলৈ। ইমান টকা খৰচ কৰি গ'লোঁ, তথাপিতো নাই, কোনো সুফল নাপালোঁ। কি যে কৰিম, বহুত দুখ, বহুত বহুত। ঐ কি হ'ল, তই ইমান যে আমন জীমনকে বহি আছ ইয়াত, কি হ'ল ঐ? তই নকবি আৰু বুজিছ, পুলিচৰ ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ। বাকীখিনি আৰু ইতিহাস। মই সেইটো আগতে গম পাইছোঁ, মই সেইকাৰণে পৰীক্ষা দিবলৈকে নক'লোঁ বাপেকে। হা? পুলিচৰ চাকৰি মই এবাৰ পাম বুলি পৰীক্ষা দিবলৈ ওলালোঁ হে। কলম এটা কিনিলোঁ, বাইকত তেল ভৰালোঁ, পৰীক্ষা দিবলৈ সাজু মই হে। জয় হৰি বল। পৰীক্ষাত বহিলোঁ, উত্তৰবোৰ কৰিলোঁ, 1 ঘণ্টা পুৰা মাথা মাৰি হে। জয় হৰি বল, হৰি বল। তাৰ পাছত কি হ'ল? হঠাৎ ধুমুহা আহিলে, আমাকে জনালে, পৰীক্ষাৰ পেপাৰ হেনো লিক হ'লে হে। পুলিচ হোৱাৰ সপোনটো ইমানতে ভাগিলে, বাকীখিনি ইতিহাসে হে। জয় হৰি বল, হৰি বল। তাৰ পাছত কি হ'ল? তই তাৰপাছত কি হ'ল সুধিছ? তই তাৰপাছত কি হ'ল সুধিছ? মাথা গৰম হৈছে এনেই জোকাৰি ল'বলৈ নাহিবি কিন্তু দেই, কৈ দিছোঁ আকৌ। তহঁতি সেইকাৰণে ইমান কষ্ট কৰি দৌৰিলি। মোক দেখিছা নাই, মই কিমান যেনে কষ্ট কৰিলোঁ। ৰাতিপুৱা সেই দৌৰিবলৈ গ'লোঁ, ছোৱালীজনী চালোঁ, ঘৰলৈ আহি মনটো ভাল লাগিলে, বিন্দাছ হৈ থাকিলোঁ। তহঁতি সেই ৰাতিপুৱা আহি দৌৰিলি, আহি পেলাই আকৌ কিতাপ পঢ়িলি, এতিয়া খালি ফলগুটিটো খালি নে? আচলতে মই শংকৰদেৱ মাধৱদেৱৰ পিছৰ মানুহজনটো, সেইকাৰণে মানে মই দূৰদৰ্শী অলপ। মই মানে আগৰ কথাবোৰ তেতিয়াই ভাবোঁ মানে। মই মানে একদম পুৰা ভৱিষ্যত দেখা মানুহ। মোৰ হেৰি যে ল'বি অকণমান, নহ'লে কাম নিদিব তো একো। এইডাল তই যে বৰ বেছি বেছি কথা কওঁ আকৌ দেই। মনে মনে থাকচোন এনেই, গৰমখনত এনেই মাথা চাথা বেয়া হৈ আছে, আহি পেলাই বহি আছোহি। এটা কথা ভাবি আছোঁ দেই, এই দুখটো কাৰ বাৰু? পেপাৰ যে প্ৰতিটো পৰীক্ষাই লিক হয়, বা প্ৰতিটো পৰীক্ষাত যে খেলি মেলি লাগে, এই দুখটো কাৰ বাৰু? মই হ'লে বৰ দুখ পাইছোঁ দেই মনত। আমাৰ সভাপতা আকৌ, আমাৰ সভাপতাই জানো ভালকৈ পৰীক্ষা পাতিব নোৱাৰে? সভাপতাই ভালকৈ পৰীক্ষা পাতিব লাগে। সভাপতা কিনো তোমাৰ লীলা, এটাও পৰীক্ষা ভালকৈ পাতিব নোৱাৰিলা। হিমন্ত মামা কিনো তোমাৰ লীলা, মুখত তুমি ইমান লেকচাৰ কিয় দিয়া? যদি পৰীক্ষা এটা ভালকৈ পাতিব নোৱাৰা, পাতিব নোৱাৰা। তোৰ কথা যে শুনি মোৰ একদম মনটো বেয়া লাগি থাকিলে, একদম হাঁহি উঠি গৈছে আৰু দেই। জমনি। নকবি আৰু, কিমানে চাগে সপোন দেখিছিল, বোলে পুলিচৰ SI হ'ব, লাঠি ঘূৰাব, পইচা গোটাব। এতিয়া সেই আশা চেচ, আশাত গোটেই বৰফৰ পানী পেলাই দিলে। মই কিন্তু সেইবুলি ভবা নাছিলোঁ আকৌ দেই। মই একদম সমাজ মানে সংস্কাৰ কৰিম বুলিহে কিন্তু মই ইণ্টাৰভিউটো দিবলৈ গৈছিলোঁ, আৰু সেইকাৰণে মই ইমান দৌৰিছিলোঁ, পঢ়িছিলোঁ। তই সমাজ সংস্কাৰহে কৰিবি। তইতো চাগে ভাবিছিলি বোলে সেই বোলে প্ৰথম চাকৰিটো পালে সেই তাইৰ লগত সেই ৰিলেশ্যনটোৰ কথা ঘৰত কৈ বিয়াখন পাতিম, হয় নাই? কচোন বাৰু, কিমান সপোন চাগে ভাগি গ'ল তহঁতৰ। আয়ৈ হ'ব দে, দুখ দাই নধৰিবি, বেলেগ চাকৰি আকৌ ইণ্টাৰভিউ দিবি। হ'ব দেচোন বাৰু দে, এতিয়া সেই মানে কি আৰু হ'ব কেলৈ নহ'ব, চিন্তা কৰিব নালাগে। তই তাইকে বিয়া পাতিব পাৰিবি, চাকৰি এটা পালে তাইক বিয়া পাতিব পাৰিবি নহয়। ইমান চিন্তা নাই দে, তাই ক'বলৈ কয় 1 বছৰ 2 বছৰমান। তইনো কি বাৰু অকল সেই ছোৱালীৰ কথা কৈ আছ, বিয়া পতা কথা কৈ আছ? কেলৈ জানো চাকৰি এটা বাৰু নালাগে কচোন তই নিজে? চাকৰি এটা লাগে নাই? সেইকাৰণেহে ইণ্টাৰভিউটো ভালকৈ দিবলৈ গৈছিলোঁ, পঢ়ি মেলি আকৌ। তাকো এইখনেই হ'ল বোলে চৰকাৰ ইমানেই ব্যৰ্থ, পৰীক্ষাত আকৌ ভালকৈ পাতিব নোৱাৰে। চৰকাৰকনো কি দুখডাল দিবি? চৰকাৰখনে সলনি হৈছে, মানুহকেইটাতো একেই আছে। সেইটোৱে কথাটো আচলতে। সঁচাকৈ দে, এই পৰীক্ষা চৰীক্ষা দিবলৈ মনহে নাইকিয়া হৈ যায় আৰু পাই, ইমান পইচা খৰচ কৰি মেলি। মইতো সেইকাৰণে পৰীক্ষা চৰীক্ষা নিদিওঁৱে একো, ফৰ্ম ফিল আপো নকৰোঁ। এতিয়া সেই ব্ৰইলাৰ ফাৰ্ম এখন খুলিম আৰু তাকে হ'ব আৰু কিবা এটা। হ'ব দে, মই পিছত যাম দেই। একজেক্টলি, চৰকাৰে পাতিব যে নোৱাৰে পৰীক্ষা এটা ভালদৰে, আমাৰ দৰে নিব নোৱাৰা ল'ৰাৰ বাবে।
পুলিচ হোৱাৰ আশা আজি ভাঙি চুৰমাৰ। যাওঁ মই ঘৰলৈ, এথালি ভাত খাওঁ আৰু শুই দিওঁ।